বন্ধুসকল ধান বান্ধি আছে দেই আৰু ডাঙৰি মই ধান গোটাই লৈছোঁ ডাঙৰি বান্ধিবৰ কাৰণে অলপ ওচৰত আহি হৈ গ'ল এটা ডাঙৰি বান্ধি ইয়াত দেখিছে আৰু এইফালে ককাই এজনে ডাঙৰি বান্ধি আছে ধান গোটাই মেলি আৰু দেখিছে টোটেল 6জন মানুহ আছে এয়া দেখিছে আপোনালোকে গোটেইকেইজন কাম কৰি চাহ খোৱাত ব্যস্ত হৈ আছে এয়া দেখিছে আপোনালোকে ধান লৈ গৈছে ধুনীয়াকৈ ভাৰ বান্ধি বন্ধুসকল ইতিমধ্যে আমাৰ ধান নি কেনে শেষ হৈছে আৰু মাত্ৰ এটা দুবাই বাকী আছে ধান নিবলৈ এয়া দেখিছে আপোনালোকে আজি মই ধান নিয়া নাই অকল বান্ধিয়ে আছোঁ তো কেনেকৈ বান্ধো আপোনালোকক যিহেতু দেখাইছিলোঁ আৰু অকণমানহে বাকী আছে আমাৰ ধান শেষ হ'বলৈ বন্ধুসকল সদুসকত মই এভাৰ নিব লৈছোঁ দেই পাইছিলি ন?